নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে। আৰু আজি যিহেতু ফাকুৱা, তো ফাকুৱাৰ উপলক্ষে আপোনালোক সকললৈ মোৰ তৰফৰ পৰা ফাকুৱাৰ বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল। আৰু ফাকুৱা ৰঙেৰে আপোনালোকৰ সকলোৰে মনবোৰ ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। আৰু আজিতো ফাকুৱা, আৰু আজি যিহেতু সকলোৱে ৰং খেলিব, ফাকুৱা লগাব, তো লগাওক সকলোৱে। আৰু এইবিলাক আমি সকলোৱে পালন কৰিব লাগে, যিহেতু এইবিলাক উৎসৱ বছৰত এবাৰহে আহে, আৰু এইবিলাক আমি সকলোৱে পালন কৰিব লাগে। হোলী খেলিব লাগে, তো সকলোৱে খেলক যাতে ভালদৰে সকলোৱে ফাকুৱা খেলে। তো মই এইখিনিয়ে ক'লোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, আৰু ভিডিঅ'টোত কি কি হয় আপোনালোকে গম পাব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু ময়ো অলপ আজি ৰং লগাম, যিহেতু ফাকুৱা উপলক্ষে সকলোৱে ৰং লগাব লাগে, তো ময়ো লগাম। ঘৰৰ ওচৰতে ল'ৰা ছোৱালী আছে কিছুমান, তেওঁলোকৰ লগত অলপ ৰং খেলিম। তো মই বেছি দূৰত নাযাওঁ, মানে ঘৰতে থাকি খেলিম। তো আপোনালোকেও ঘৰতে থাকিয়ে খেলিব, আৰু কিছুমানে যদি যায় তো যাব, যাতে সকলোৱে ভালদৰে ৰং খেলে। তো এইটোৱে আশা থাকিল। আৰু সকলোৱে ৰং খেলক, আনন্দ কৰক, আৰু লগতে মোৰ ভিডিঅ'টো চাই থাকিব। তো মই আপোনালোকক দেখাম আজি কি কি হয়, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই অলপ ৰং খেলিম, আৰু কেনেকৈ আমি ৰং খেলোঁ আজি, তো সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া কেইজনমান ল'ৰা আহিছে আমাৰ ঘৰত মোক ৰং লগাই দিবৰ কাৰণে। তো মই এতিয়াও বাহিৰত ওলোৱা নাই, যিহেতু এনেকুৱা বগা চোলা পিন্ধিছোঁ, আৰু ৰং লগালে তো চোলাখনত ৰং ধৰি যাব। তো সেইকাৰণে চোলাখন খুলিব লাগিব, আৰু মই এখন বেলেগ চোলা পিন্ধিম, আৰু তাৰপিছত বাহিৰত ওলাই যাম। তো মই এতিয়া চোলাখন খুলি আছোঁ, আৰু বাহিৰত যেতিয়া যাওঁ আপোনালোকক আৰু লগ পাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু মই চোলাখন খুলি যেতিয়া বাহিৰত যাওঁ তেতিয়া আপোনালোকক দেখাম কোনে কোনে ৰং লগাব আহিছে, কাক মই ৰং লগাই দিম, সেইটো আপোনালোকে চাব পাৰিব। তো মই এতিয়া আহি আছোঁ। আৰু এতিয়া আমাৰ ঘৰত আহিব হোলী মাগিবৰ কাৰণে। আচলতে আমাৰ ফালে এনেকুৱা, মানে গাঁৱত এনেকুৱাই কৰে, মানে হোলীৰ সময়ত সকলোৱে মানে প্ৰতি ঘৰে ঘৰে এনেকুৱা হোলীৰ গীত গাই ফুৰে, আৰু তাৰ পৰা দি দিয়ে, মানে টকা দিয়ে, কোনোবাই চাউল দিয়ে, আৰু সেইবিলাক লৈ তেওঁলোকে মানে পিকনিক খায়। তো এনেকুৱা আনন্দ ফূৰ্তি কৰে। তো আহিছে এতিয়া আমাৰ ঘৰত, আহিব, খুৱাম আপোনালোকক আমাৰ। আৰু এয়া মই চোলাখন খুলিলোঁ, আৰু এয়া বেলেগ চোলা পিন্ধিলোঁ। তো এতিয়া যাম ৰাস্তাৰ ফালে ওলাই, আৰু ৰাস্তাত কোন কোন আহিছে ৰং লগাবৰ কাৰণে, তো সেইটো আপোনালোকক দেখুৱাম। তো মই এতিয়া যাম ৰাস্তাৰ ফালে ওলাই। তো আহক আপোনালোকেও ভিডিঅ'টো চাই থাকক। তো আহিলোঁ এতিয়া মই ৰাস্তাৰ ফালে ওলাই, আৰু ৰাস্তাত বহি আছোঁ। আৰু এতিয়া আহিছে এয়া ভাইটি এটা আহিছে আমাৰ ঘৰৰ ওচৰৰে, আৰু মোক ৰং দিবৰ কাৰণে আহিছে। তো ময়ো এতিয়া তাক অলপ ৰং দিম। আৰু হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী। याद करे की दुनिया हैप्पी होली। ৰঙৰে জুই জ্বলি বাজি মনা খৰ দালতে
গৈ আছোঁ মানুহৰ ঘৰত ৰং দিব আৰু মানে বেলেগ মানুহৰ ঘৰত নাযাওঁ আৰু যিবিলাক আমাৰ লগৰ হয় তেওঁলোকৰ ঘৰত যাম আৰু গৈ আছোঁ এতিয়া আৰু এজনীৰ ঘৰত মানে আমাৰ লগৰে মানে আমাৰ নাচনীৰ ঘৰত যাম এতিয়া ৰং দিব তো গৈ আছোঁ এতিয়া আৰু এনে বেলেগ মানুহক ৰং নিদিওঁ যিহেতু কোনোবা দিলে খং উঠিব পাৰে তো সেইকাৰণে বেলেগ মানুহক ৰং নিদিওঁ আৰু যিবিলাক আমাৰ লগৰ হয় তেওঁলোককে দিম তো গৈ আছোঁ এতিয়া ৰং দিব আৰু লগ পালোঁ এইজনীক তো এতিয়া ৰাস্তাতে লগ পালোঁ আৰু ৰং দিম এতিয়া হেপ্পী হোলী তো এতিয়া আৰু যাম অলপ আগুৱাই কাক কাক ৰাস্তাত লগ পাওঁ তেওঁলোকক দিম ৰং তো গৈ আছোঁ এতিয়া গৈ আছোঁ এতিয়া আৰু ৰং দিব আৰু এতিয়া আহিলোঁ কাৰ ঘৰত ৰং লগাব চাওক এইজনী আৰু ৰং দিম এতিয়া হেপ্পী হোলী আৰু এয়া খুৰীয়ে গুড়া শুকাই আছে আৰু চোতালত ধান মেলি দিছে ৰং লগালোঁ আৰু সকলোৰে ঘৰে ঘৰে গৈ মাতিলোঁ সকলোকে তো এতিয়া আহিলোঁ আমি আৰু যাম এতিয়া আৰু এজনীৰ ঘৰত ৰং লগাব তো গৈ আছোঁ এতিয়া ৰং লগাব আৰু এয়া মোৰ অৱস্থা চাওক কেনেকুৱা হৈছে সকলোকে ফাকুৱাৰ হিয়া ভৰা শুভেচ্ছা থাকিল আৰু আমি এতিয়া ৰং খেলি আছোঁ আৰু আপোনালোকেও খেলক আমাৰ নিচিনাকৈ আৰু এনজয় কৰক এনজয় কৰক আমিতো ৰং খেলি আছোঁ আপোনালোকে খেলিছেনে কমেণ্টত জনাব আৰু সকলোকে হেপ্পী হোলী ফাকুৱা হোলী হোলী আহিলোঁ এতিয়া ইয়াৰ ঘৰত তো এতিয়া ৰং দিম হাই ৰং 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 মগন পরি হে ভগবান দিদি শেষ করি রে তুই হই কেন গেছে হেপ্পী হোলী হ্যাপি হোলি এতিয়া ৰং লগাই আছে এতিয়া ইয়াক ৰং লগাম আৰু
এয়া লগাই আছে ময়ো লগাম অলপ লগালো আৰু এইফালে আহি মানে সকলোৱে ৰং দিলে আৰু একদম অৱস্থা বেয়া তো এতিয়া যাম ঘৰত এতিয়া হ'ল জাক জাক ৰং দিব আহিছোঁ দিব পাৰিলোঁ এতিয়া যাম ঘৰত তো সকলোকে হেপ্পী হোলী গৈ আছোঁ এতিয়া ঘৰত আৰু আমাৰ ঘৰৰো কেইজনমানক দিব লগা আছে আৰু তেওঁলোকক দি গা ধুব লাগিব আৰু আজি আমাৰ ঘৰত পূজাও আছে তো ঘৰত গৈ আৰু দেখুৱাম পূজাখিনি আপোনালোকক তো এতিয়া গৈ আছোঁ ঘৰত আৰু গা ধুব লাগিব বহুত মানে দেৰি হ'ল তো গৈ আছোঁ আমি ঘৰ আৰু ঘৰত গৈ আপোনালোকক আৰু লগ পাম তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আহি পালোঁ এতিয়া ঘৰ আৰু এতিয়া গা পা ধুম আৰু বহুত লেতেৰা হৈ আছোঁ তো গা পা ধুই আৰু আপোনালোকক লগ পাই আছোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া গা পা ধুম গা পা ধুই আহিলোঁ মই এতিয়া আৰু গা পা ধুওঁতে বহুত দেৰি হ'ল আৰু আমাৰ ঘৰত যে পূজা হ'ল পূজাখিনি মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ কিন্তু মই ৰং খেলি আহোঁতে অলপ দেৰি হ'ল আৰু গা পা ধুলোঁ সেইখিনিতে অলপ দেৰি হ'ল মোৰ মানে কামবোৰ কৰোঁতে মানে পূজাখিনি আমাৰ হৈছে তো হৈ গ'ল তো এতিয়াতো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু যিহেতু মই আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি কিন্তু দেখুৱাব নোৱাৰিলোঁ যদিও তো পূজাখিনিৰ বিষয়ে মই আপোনালোকক অলপ ক'ম আৰু আচলতে পূজাখিনি এনেকুৱা ধৰণৰ মানে এই যে হোলী ঘৰৰ যিবিলাক মন্দিৰ আছে তো আমাৰ এনেকুৱা গাঁৱলীয়া মানুহৰ আৰু গাঁৱলীয়া মানুহ বুলি নহয় তো যিবিলাক মানুহৰ এনেকুৱা নিয়ম আছে সকলোৰে যাৰ যাৰ ঘৰত নিজৰ মন্দিৰবিলাক আছে তো তেনেকুৱা মন্দিৰবিলাকত এই হোলীত মানে সকলোৱে পিঠা দিয়ে আৰু এই পিঠা দিয়াৰ সময়ত মানে মন্দিৰবিলাকৰ কিছুমান হোম যজ্ঞ তেনেকুৱা পূজা কৰে তো এনেকুৱা নিয়ম আছে কিছুমানৰ আৰু আমাৰো তেনেকুৱা নিয়ম আৰু আমাৰো আজি তেনেকুৱাই পূজা হ'ল আৰু মই আহোঁতে পূজাবিলাক হৈ গ'ল তো মই পূজাখিনি আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ একো নাই তথাপিও মই কথাখিনি আপোনালোকক ক'লোঁ আৰু আজিৰ ভিডিঅ'টো তো এইখিনিয়ে আছিল যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো যি কৰিব লাগে আপোনালোকে কৰি দিব আৰু অহাকালি মই আপোনালোকক আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেনেহ'লে আপোনালোক সকলোৱে ভালে থাকিব আৰু মই আপোনালোকক আৰু লগ পাই আছোঁ অহাকালি তো আজিলৈ ইমানেই আছিল ধন্যবাদ